মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। আচ্ছা, কেনেকৈ এইটো চাওঁ। জে থমছন, জোচেফ জন থমছনৰ পৰীক্ষাৰ আসোৱাসমূহ কি আছিল আকৌ এবাৰ আমি ৰিভিউ কৰিছোঁ। আচ্ছা, থমছনৰ মতে পৰমাণু এটা হ'ল ধনাত্মক আধানযুক্ত গোলক, তাৰমানে এনেকুৱা শ্বৰ্টকাট কৈ দিছোঁ, আৰু ঋণাত্মক আধানবিলাক ইয়াৰ মাজত সোমাই আছে তেখেতৰ স্বীকাৰ্য মতে বা তেখেতৰ মডেল মতে, আৰ্হি মতে। এতিয়া কথা হ'ল কি, ধনাত্মক আধানযুক্ত কণা এটাক যদি এটম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়, ই পাৰ হৈ যাব নোৱাৰিব। কিয় নোৱাৰিব? কাৰণ ধনাত্মক আধানক ৰিপালছ কৰিব, মানে বিকৰ্ষণ কৰিব। ই ইফালে যাব, ই ইফালে যাবলৈ চেষ্টা কৰিব, অৰ্থাৎ ই কেতিয়াও সোমাব নোৱাৰে। কিন্তু আমি পৰীক্ষাৰ পৰা গম পাইছোঁ যে আলফা পাৰ্টিকল বা ধনাত্মক আধানযুক্ত কণা আমাৰ কোনো মেটেল মানে তোমালোকৰ ধাতুৰ মাজেদি পাৰ হৈ যাব পাৰে, বা যিকোনো তেনেকুৱা গেছৰ মাজেদিও পাৰ হৈ যাব পাৰে। তেনেহ'লে যদি ই ধনাত্মক আধানযুক্ত কণা এটাই কোনো এটা ধাতুৰ মাজেদি পাৰ হৈ যাব পাৰে, ধাতুৰ পাতৰ মাজেদি পাৰ হৈ যাব পাৰে, তাৰমানে বুজা গ'ল যে আমাৰ মৌলৰ পৰমাণুবিলাক ধনাত্মক আধানযুক্ত গোলক নহয়, ধনাত্মক আধানযুক্ত গোলক হ'ব নোৱাৰে। আচ্ছা, ইয়াৰ পৰা আমি গম পালোঁ যে আমাৰ থমছনৰ পৰমাণুৰ আৰ্হি ভুল আছিল। তেনেহ'লে এতিয়া শুদ্ধ কোনটো? শুদ্ধটো বিচাৰি বহুত বিজ্ঞানীয়ে বহুত মডেল আগবঢ়াবলৈ চেষ্টা কৰিছিল, কিন্তু পৰীক্ষালব্ধ আৰ্হি ফাৰ্ষ্ট উলিয়াই দিলে কোনে? আৰ্নেষ্ট ৰাদাৰফৰ্ড নামৰ আমাৰ বিজ্ঞানীজনে। মানে ৰাদাৰফৰ্ডৰ পৰীক্ষাৰ এৰেঞ্জমেণ্টটো আগতে আমি চাই লওঁ, তেখেতে পৰীক্ষা কেনেদৰে কৰিছিল, হয়নে? তেখেতে শ্বৰ্টকাট দিছোঁ মই, এনেকৈ এটা স্ক্ৰীণ ৰাখিছিল, যিটোক আমি ফ্ল'ৰেচেণ্ট স্ক্ৰীণ বুলি কওঁ। অৰ্থাৎ ইয়াত যিকোনো কণাই হওক বা পোহৰেই হওক পৰাৰ লগে লগে ই জিলিকি উঠিব, সেয়া ফ্ল'ৰেচেণ্ট স্ক্ৰীণ। আচ্ছা, ইয়াতে ৰাখিছিল তেখেতে সোণৰ পাত কিয় ৰাখিছিল বাৰু? কুৱেশ্যন তোমালোকৰ ওচৰত থাকিল। ইয়াত তেখেতে ৰাখিছিল সোণৰ পাত, আৰু কুৱেশ্যনটোৰ সঠিক উত্তৰ দিওঁতাজনক মই 100 টকা লগালগ পে'টিএম কৰি দিম। অ'কে, ইট ইজ নট জক, ইট ইজ আই এম চিৰিয়াছ। অ'কে, তেনেহ'লে সোণৰ পাত ৰাখিছিল। কুৱেশ্যনটো থাকিল ৰাদাৰফৰ্ডে তেখেতৰ পৰীক্ষাত সোণৰ পাত কিয় ৰাখিছিল। আচ্ছা, আৰু ইয়াত এটা গান লৈছিল, বন্দুক। এই বন্দুক বুলি নক'বা তোমালোকে, আচলতে তাৰনেকি ইয়াৰ মাজেদি কিবা কণাক আমি পঠিয়াই দিব পাৰোঁ, তেনেকৈ গান, হয়নে? আচ্ছা, কি কণা আমি পঠিয়াই দিছোঁ? আৰ্নেষ্ট ৰাদাৰফৰ্ডে পঠিয়াই দিছিল, সেয়া আছিল আমাৰ আলফা কণা। এতিয়া কুৱেশ্যন আহিল, আলফা কণানো কি? আলফা কণাটোৰ বিষয়ে আমি অলপ জানি লওঁ। তাৰ আগতে আমি জানি লওঁ আমাৰ পৰ্যাবৃত্ত তালিকাত বা প্ৰথম চবতকৈ পাতল মৌল হ'ল হাইড্ৰজেন, তাৰপিছত আহিল আমাৰ হিলিয়াম। 1 নম্বৰত হাইড্ৰজেন, 2 নম্বৰত আহিল আমাৰ হিলিয়াম। অ'কে, কিয় 1 নম্বৰত হাইড্ৰজেন? কাৰণ হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1। পৰমাণু ক্ৰমাংকনো কি বস্তু তোমালোকে পিছত গম পাবা। হিলিয়ামৰ পৰমাণু ক্ৰমাংক 2। আচ্ছা, অলপ মই বুজাই দিছোঁ। হিলিয়ামৰ পৰমাণু ক্ৰমাংক যে 2। হিলিয়ামৰ কেন্দ্ৰত, মানে নিউক্লিয়াছত 2টা প্ৰটন। কেইটা প্ৰটন? ইয়াতে বুজাই দিছোঁ। হিলিয়ামৰ এইটো কেন্দ্ৰ ধৰি লোৱা, হয়নে? হিলিয়ামৰ কেন্দ্ৰত 2টা প্ৰটন। প্ৰটন কেইটা? 2টা প্ৰটন। 2টা প্ৰটন হোৱাৰ কাৰণে ইয়াৰ পৰমাণু ক্ৰমাংক 2 হ'ল, হয়নে? তেনেহ'লে 2টা প্ৰটন যদি আছে, আমিতো জানো যে পৰমাণু এটা বৈদ্যুতিকভাৱে সম, তেনেহ'লে ইয়াত 2টা ইলেক্ট্ৰনো থাকিব লাগিব। আচ্ছা, 2টা ইলেক্ট্ৰন আছে, 2টা প্ৰটন আছে, কিন্তু কেন্দ্ৰত আৰু এটা চাব এটমিক পাৰ্টিকল আছে, যিটোক আমি নিউট্ৰন বুলি কওঁ, হয়নে? ইয়াৰ কোনো আধান নাই, যিয়ে নহওক। এতিয়া 2টা প্ৰটন, 2টা নিউট্ৰন, তেনেহ'লে
দুটা দুটা মিলি কিমানটা হ'ল মুঠতে 4টা মানে 4 সেইকাৰণে আমাৰ হিলিয়াম যে আছে হিলিয়ামৰ ভৰ ক্ৰমাংক 4 এইটো কি ইউ কি বস্তু তোমালোকে আগতে গম পাইছা ইউনিফাইড মাছ আচ্ছা ধৰি লোৱা 4 কিবা এটা একক আমাৰ সাধাৰণভাৱে আমি জানি লওঁ যে 4 একক 4 একক কাৰ ভৰ হিলিয়াম নিউক্লিয়াছৰ এতিয়া হিলিয়াম পৰমাণুৰ যদি আমি ইলেক্ট্ৰন দুটা নোহোৱা কৰি দিওঁ তেনেহ'লে ইয়াৰ বাহিৰৰ আৱৰণটো বা খোলটো নোহোৱা হৈ যাব ইলেক্ট্ৰন নোহোৱা হৈ গ'ল তাৰ ইলেক্ট্ৰন গুচি গ'ল নেগেটিভ আধান গুচি গ'ল তেন্তে ইয়াত থাকিব কি পজিটিভ আধান খালি ইয়াত থাকিল আমাৰ পজিটিভ আধান সেইকাৰণে আৰু ই হৈ গ'ল আমাৰ হিলিয়াম নিউক্লিয়াছ তেনেহ'লে হিলিয়াম নিউক্লিয়াছ আমাৰ থাকিল ইয়াত ডাবল পজিটিভ এই ডাবল পজিটিভ আধানযুক্ত হিলিয়াম নিউক্লিয়াছে হ'ল আমাৰ আলফা কণা ঠিক আছে তেন্তে আলফা কণা আমি গম পালোঁ আচ্ছা এই আলফা কণাক এতিয়া আমি সোণৰ পাতৰ মাজেদি পাৰ হৈ যাবলৈ তেখেতে দিছিল কোনে দিছিল আৰ্নেষ্ট ৰাদাৰফৰ্ডে তেতিয়া তেখেতে গম পাইছিল যে বেছিভাগ আলফা কণাই আমাৰ পৰ্দাত গৈ পৰিছিল তেখেতে কেনেকৈ গম পাইছিল ইয়াতে তেখেতে অবজাৰ্ভিং ইনষ্ট্ৰুমেণ্ট ৰাখিছিল যাৰ যোগেদি ইয়াত পৰাৰ লগে লগে জিলিকি উঠিছিল ইয়াত পৰাৰ লগে লগে জিলিকি উঠিছিল হয়নে জিলিকি উঠাৰ লগে লগে তেখেতে গম পাইছে ই মানে পাৰ হৈ গ'ল হয়নে পাৰ হৈ গ'ল তাৰপিছত তেখেতে লক্ষ্য কৰিছিল কি বহুত একেবাৰে নগণ্য সংখ্যক আলফা পাৰ্টিকেল চিধা চিধি গৈছে আকৌ চিধা চিধি উভতি আহিছে যিটো ৰাস্তাইদি গৈছে সেইটো ৰাস্তাইদি উভতি আহিছে কিছু সংখ্যক আলফা পাৰ্টিকেল তেখেতে পাইছিল যে ইহঁত ডেভিয়েটেড হৈছে নিজৰ ৰাস্তাটো চেঞ্জ কৰিছে মানে নিজৰ ৰাস্তাটো চেঞ্জ কৰিছে আৰু বেছিভাগে কৈছে কি চিধা চিধি পাৰ হৈ গৈছে আচ্ছা ইয়াৰ পৰা আমি কি ড্ৰ কৰিব পাৰোঁ ইয়াৰ পৰা আমি এইখিনিয়ে বুজিব পাৰোঁ যে পৰমাণু এটাৰ সৰহ সংখ্যক জেগা আমাৰ কি আছে খালী আছে সেইকাৰণে আলফা পাৰ্টিকেল বিন্দাছ পাৰ হৈ গৈছে ইয়াৰ মাজতে আচ্ছা এতিয়া কিছুমান আকৌ আলফা পাৰ্টিকেলে সিহঁতৰ দিশ পৰিৱৰ্তন কৰিছে কিয় দিশ পৰিৱৰ্তন কৰিছে আচ্ছা এই যে এনেকৈ দিশ পৰিৱৰ্তন কৰিছে দিশ পৰিৱৰ্তন কৰাৰ অৰ্থ হ'ল যে যিহেতু প্লাছ পজিটিভ আধানযুক্ত কণা ইয়াত নিশ্চয় কিবা এটা সৰু এটা জেগাত প্লাছ থাকিব লাগিব হয়নে প্লাছ বিকৰ্ষণ কৰাৰ কাৰণেহে ৰাস্তাটো চেঞ্জ কৰিছে আচ্ছা তেনেহ'লে কম সংখ্যক আলফা পাৰ্টিকেল তেনেহ'লে সিহঁতে ডেভিয়েটেড হৈছে আৰু অতি নগণ্য সংখ্যক আলফা পাৰ্টিকেল নাই যিটো ৰাস্তাইদি গৈছে সেইটো ৰাস্তাইদি উভতি আহিছে কিয় তেন্তে উভতি আহিল নিশ্চয় এই আলফা পাৰ্টিকেল ধনাত্মক আধানযুক্ত হয় গৈ চিধা চিধি এই ধনাত্মক আধানযুক্ত এটা অংশ আমাৰ পৰমাণুৰ ভিতৰত থকা এটা অংশ এই অংশৰ লগত বিকশিত হোৱাৰ কাৰণে উভতা বাটেদি আহিছে গতিকে এইখিনি আমি তেখেতৰ এক্সপেৰিমেণ্টৰ পৰা গম পাব পাৰোঁ তেনেহ'লে তেখেতৰ পৰীক্ষালব্ধ কথাবিলাক কি হ'ল নাম্বাৰ 1 যে পৰমাণু এটাৰ সৰহ সংখ্যক জাগাই ঠায়ে খালী হয়নে আৰু 2 নম্বৰ এইখিনি আমি গম পালোঁ যে পৰমাণু এটাৰ কেন্দ্ৰত ধনাত্মক আধানযুক্ত এটা অংশ আছে আৰু 3 নম্বৰ পইণ্টটো আমি পালোঁ যে এই ধনাত্মক আধানযুক্ত অংশখিনি অতি নগণ্য ঠাই আগুৰি আছে খুব কম ঠাই আগুৰি আছে সেইকাৰণে খুব কম সংখ্যক আলফা পাৰ্টিকেল আমাৰ উভতি আহিব পাৰিছে গতিকে ইয়া হ'ল আমাৰ আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি দিবলৈ যোৱাৰ আগতে কৰা পৰীক্ষা আৰু তাৰ ফল আছে তেন্তে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ স্বীকাৰ্যসমূহ কি তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে পঢ়িবা কালি মই এইটো ধুনীয়াকৈ ডিছকাছ কৰিম কিন্তু তোমালোকৰ মাথাত এটা কুৱেশ্যন থৈয়ে দিলোঁ যে তেখেতে ৰাদাৰফৰ্ডে কিয় আমাৰ সোণৰ পাত ব্যৱহাৰ কৰিছিল তেখেতৰ পৰীক্ষাৰ কাৰণে সেইকাৰণে ইয়াত কোৱা হয় ৰাদাৰফৰ্ডছ গোল্ড ফইল এক্সপেৰিমেণ্ট আচ্ছা
ইয়াৰ পৰিৱৰ্তে তেখেতে কিয় বেলেগ মূল্য লোৱা নাই আইৰণ কিয় লোহা কিয় লোৱা নাই টিন কিয় লোৱা নাই মানে সোণৰ পাত লৈছে ৰূপ আছিল ৰূপ কিয় লোৱা নাই মানে সোণৰ পাত কিয় লৈছে তোমালোকৰ কাৰণে 100 টকীয়া কুৱেশ্যন তোমালোকে আনচাৰ দিব পাৰিলে কমেণ্টত দিবা আনচাৰ সঠিক হ'লে তোমালোকক মই 100 টকা পেটিএম কৰি দিম sure and certainly I think you have enjoyed my class thank you very much